হেল্ল' এভৰিৱান, নমস্কাৰ জনাইছোঁ সকলোকে আৰু মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যিয়ে নহওক, যিহেতু এতিয়া ৰাসৰ বতৰ, গতিকে আহকচোন মই কেনেকৈ ক'ত কি ৰাস চাইছোঁ আপোনালোকক তাকে অকণমান দেখুৱাওঁ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই, তেতিয়াহে মোৰ ভাল লাগিব। এইখনে হৈছে কলাইগাঁৱৰ মণ্ডপ, ৰাসৰ মণ্ডপ। তাতে আছে শ্ৰীকৃষ্ণ আৰু ৰাধা, দুটাই প্ৰেম লীলা কৰি আছে। এইটো হৈছে মণ্ডপ, ইমান ধুনীয়াকৈ বনাইছে। ইমান হাজাৰ হাজাৰ মানুহ অৰ্চন। মই চাইছোঁ কলাইগাঁও, আপোনালোকে কলাইগাঁৱৰ নাম শুনি আছিলে নহয়। এইখনে হৈছে কলাইগাঁও, এইখনে হৈছে কলাইগাঁৱৰ ৰাস। এইখন এখন গেট হয়, এইখনেদি সোমাই যাব লাগিব আমি। হালধি এনেকৈ ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, ইয়াৰ মাজে মাজে মূৰ্তিবিলাক থৈছে আৰু এনেকেই এইবিলাক মূৰ্তিবিলাক বনাই থৈ দিছে। আৰু কাষত এনেকৈ লিখি ৰাখিছে কোনটো কি হয়, আৰু দাতাজনৰ নাম লিখি থৈছে। আৰু মই যিখিনি বাৰু অকণ দেখুৱাইছোঁ, গোটেইখিনি দেখুওৱা সম্ভৱ নহয়তো, সেইটো ভিডিঅ'টো বহুত দীঘলীয়া নকৰোঁ, কাৰণ এনেই শ্বৰ্টকৈ অকণমান দেখুৱাইছোঁ। আৰু এইটো কংস কাৰাগাৰ, এইটো পুতলা নামঘৰ হয়। এইখন এখন ইণ্ডিয়া গেট। এইবাৰ ইণ্ডিয়া গেটখন বনাইছে, আগতেও বনাইছিল নেকি, যিহেতু মই 3 বছৰটো চোৱাই নাই। আৰু এইবিলাক যে বনাইছে, এই মাজত এটা পুখুৰী আছে, পুখুৰীৰ পাৰে এইবিলাক এনেকুৱা বনাই দিছে। এইটো ডিজাইন, এইটো ইমান ধুনীয়া পৰ্বত, কি পৰ্বত লিখি দিয়া নাই, কিন্তু ইয়াতে মানুহবিলাকে ফটো উঠে, চেলফি উঠে, ময়ো উঠিছোঁ বাৰু। বহুত ভাল লাগিছে। মই বাৰু বহুত 4টামান ৰাস চাইছোঁ, কিন্তু ক'তো ভিডিঅ' বনোৱা হোৱা নাই। মই যিহেতু কলাইগাঁৱৰে ভিডিঅ'টো বনাই দিছোঁ। এইবিলাক স্ক্ৰীণ হয়। আৰু এইটো কি জানেনে, কি গান নাছিল, শব্দটো শুনিছেনে? ভয় লগা শব্দ। আৰু এইফালে কি ধুনীয়াকৈ মণ্ডপ মানে কি ওপৰত এনেকুৱা ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। ইয়াতে মানুহো চেলফি লৈছে, মই ইয়াতে ফটো উঠা নাই, চেলফি উঠা নাই। এইবিলাক হৈছে মণিহাৰী দোকান। তাত কিমান লাগে আৰু চাৰিওফালে দোকান, হাজাৰ দোকান, হাজাৰ মানুহ। আৰু যিহেতু মোবাইলবোৰ মনে লুকাই লৈছোঁ, এইখন নাও জাহাজ, এনেকুৱা ডাঙৰ। আৰু এইফালে মানুহবিলাক দোকান কিন্তু ইমান দোকান ঘূৰি আছে, মই উঠিবই নিদিলোঁ। মই বোলে ভয় কৰি বেহুচ হৈ যাম, উঠিবই নিদিলে। মই বোলো ইমান উঠিব মন যায়। এবাৰ উঠিছিলোঁ, এবাৰ নহয়, যিমান চাইছিলোঁ সেইবাৰেই উঠিছোঁ। এই 4 বছৰ হ'ল আৰু উঠা নাই। ইমান দোকান, খোৱাত কিন্তু তামাম খাইছোঁ। মইতো মুখত খাবলৈহে দিছোঁ। এইবিলাক কাপোৰ দোকান বহুত আছে। তথাপিও মই এইখনেই উঠা নাই। ওপৰত ডিজাইন কৰি থাকিলে ভালেই লাগিছে। এইবিলাক জিলাপি থকা, মই বোলো তামাম জিলাপি খাইছোঁ দেই। মই তাতো খাইছোঁ, মই ঘৰতো লৈ আনিছোঁ, তামাম খাইছোঁ মই জিলাপি প্ৰিয় মোৰ। এইবিলাক কেৱল মানুহ, জাগা যাবলৈ ছাইড দিবলৈ জাগা নাই, কোনো ছাইড দিব নোখোজে। এইটো ইমান ধুনীয়াকৈ সজাইছে, তেনেকৈ পানী পৰি আছে ওপৰৰ পৰা। ওচৰত ফটো উঠা মানুহ বহুত কাৰণে মই জাগা পোৱা নাই, সেইকাৰণে কেমেৰা অলপ মই ফটো উঠাবলৈ জাগা দেখুৱাই দিছোঁ। এইটো পকৰা হয়, চিকেন পকৰা, ঘুগনি,
মই ঘুগুনি খাইছোঁ, চাওমিন খাইছোঁ, চিকেন পকৰা খাইছোঁ, গাহৰি পোৰা খাইছোঁ, চব খাইছোঁ, একো বাকী নাই। তাৰপাছত এইবিলাকে আৰু